অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে গাইছিল, কিন্তু গীতটো কোনে লিখিছিল জানেনে? গীতটো মই লিখিছিলোঁ, মানুহে ক'বলৈ নাজানে। গতিকে নিজে জড়িত থকা গীতবিলাক আগতে গাবলৈ চেষ্টা কৰিম। খুব মৰম লগা গীত তোমালোকৰ অঞ্চলত গাবলৈ চেষ্টা কৰিম। আজিকালি ছোৱালী আৰু বোৱাৰী সমানে ফেশ্বনেবল আৰু সমানে ষ্টাইলিছ, হয় নহয় বাৰু? ইয়াত বিয়া নপতা ডেকালৰ কেইটা আছে চাচোন, ভাল নাও কিমান আছে? বিয়া নপতা ডেকালৰ আছে না? ডেকালৰ কেইটা আছে নে নাই? মই কৈছো আছে। বিয়া নপতা ডেকালৰ কেইটা কৈছো, কি বুলি কৈছো? আজিকালি ছোৱালী আৰু বোৱাৰী সমানে ফেশ্বনেবল, সমানে ষ্টাইলিছ, হয় নে? কিয় বাৰু? মেকআপ বুলি বস্তুটো আহিল নহয়, হয় নহয়? মেকআপৰ য'ত ক'বই নোৱাৰি কোনজনী ছোৱালী কোনজনী বোৱাৰী। ডেকাকেইটাক কৈছো ফেচবুক আৰু ইনষ্টাগ্ৰামত ছোৱালী চাৰ্চ কৰি প্ৰেমত পৰিব নালাগে। কেলে বাৰু? কেতিয়াবা ছোৱালী বুলি যদি বোৱাৰী প্ৰেমত পৰি যোৱা হয়, উপহাৰ স্বৰূপে কি কৰিব যাব পাৰো? ল'ৰা মানুহ হৈ যাব পাৰে, হয় নহয়? গাইছিলো বিয়া পাতিম বুলি ছোৱালী চাইছিলো, ছোৱালী চাইছিলো আমাৰ মাজৰ পৰা আজি হাত চাপি বজাবলৈ ক'লো, তেতিয়া গাই ভাল লাগিব। ইমান মনে মনে বহি আছে আপোনালোকে, হয়নে? বহুত একেলগে চাওঁচোন হাত ধৰি মেলে আপোনালোকে। ওই বগীত বান্ধিলো ইমান ভাত চাপিব যাবলৈ টান পাইছে, আমি ইমান দীঘলকে চুৰি চুৰি গাই আছো, হয় নহয়? বিহুৰ লগত বজাও একেলগে গানটো কোনোবা জানা নেকি? মোৰ মতে কোনে গাব? বিয়াজেটো জোৰ কৰি গাব পাৰে, মই জানো। পাছৰখিনি গাবছে জানে নাজানে? জাতি ভাকাতিলো
বাকীকেইটা গাব কি বুলি আছিলে ভেটেৰি লাজে লাগি যায় মনত পৰিলে কোনে শুনিব কোনে বুজিব থেংক ইউ ইমান কণমানি ল'ৰাকেইটা গাই আছে ধুনীয়াকৈ মুখস্থ আছে আমাকে যোগেটা হাত চাব বজাই দিয়ক একেলগে আমাকে নেগায় পোৱালিকেইটা গাই আছে আপোনালোকে যদি গোট খাই আহিলে হ'ব ঠিক আছে একেলগে গাওঁ সকলোৱে উপভোগ কৰি ভাল লাগিব